नमस्कार बंधु बान्धवीসকল जेएनएम एंट्रेंसर कारणे केटामान क्वेश्चन आलोचना करिम जीवर परीक्षार कारणे अतिकै गुरुत्वपूर्ण। एक नम्बर क्वेश्चनটো हल जे पानीत बीजाणुनाशक हिसाবে কি ব্যবহার করা হয়। অপশনবিলাক চাই লব, এনসারটো হ'ব পটাছিয়াম পারম্যাঙ্গানেট। 2 নম্বৰ क्वेश्चनটো হল যে আমাৰ দেহত কি ৰূপত কাৰ্বহাইড্ৰেট সঞ্চিত হয়। এনসারটো হ'ব গ্লাইকোজেন। 3 নম্বৰ क्वेश्चनটো হল যে মৌলৰ পাৰমাণবিক সংখ্যা কি সূচায়। এনসারটো হ'ব নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। হীৰা আৰু গ্ৰেফাইট হল এনসারটো হ'ব অৱৰূপ। 5 নম্বৰ क्वेश्चनটো হল যে তলত দেহবোৰৰ ভিতৰত কোনটো ধাতুৰ ঘনত্ব আটাইতকৈ বেছি। এনসারটো হ'ব প্লেটিনাম। 6 নম্বৰ क्वेश्चनটো হল লাফিং গ্যাস বা হুহা গ্যাস কি। অপশনবিলাক চাই লব, এনসারটো হ'ব নাইট্রাছ অক্সাইড। 7 নম্বৰ क्वेश्चनটো হল যে আটাইতকৈ গধুৰ ধাতুটো হল। অপশনবিলাক চাই লব, এনসারটো হ'ব ইউৰেনিয়াম। 8 নম্বৰ क्वेश्चनটো হল এসপিরিন কিহৰ পৰা প্ৰস্তুত কৰা হয়। অপশনবিলাক চাই লব, এনসারটো হ'ব স্যালিসাইলিক এসিড। 9 নম্বৰ क्वेश्चनটো হল পটাছিয়াম ক্লোৰাইডৰ পৰা সোনকালে অক্সিজেন প্ৰস্তুত কৰিবলৈ কি অনুঘটক ব্যৱহাৰ কৰা হয়। অপশনবিলাক চাই লব, এনসারটো হ'ব ম্যাঙ্গানিজ ডাইঅক্সাইড। 10 নম্বৰ क्वेश्चनটো হল যে উচ্চ বিভব সম্পূৰ্ণ অন্তৰক প্ৰস্তুত কৰিবলৈ কি পদাৰ্থ ব্যৱহাৰ কৰা হয়। অপশনবিলাক চাই লব, এনসারটো হ'ব সিলিকন। 11 নম্বৰ क्वेश्चनটো হল যে মৌলসমূহৰ পৰ্যায়বৃত্ত তালিকাত পোনপ্ৰথমে কোনে প্ৰস্তুত কৰিছিল। অপশনবিলাক চাই লব, এনসারটো হ'ব মেন্ডেলিভ। 12 নম্বৰ क्वेश्चनটো হল বিদ্যুৎ চৌম্বকীয় বিকিৰণৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম কি। অপশনবিলাক চাই লব, এনসারটো হ'ব হেক্টৰমিটাৰ। 13 নম্বৰ क्वेश्चनটো হল যে সেউজ গৃহৰ গেছবোৰে খালী দেশৰ প্ৰধান কাৰণ। অপশনবিলাক চাই লব, এনসারটো হ'ব ভূ উষ্ণীকৰণ। 14 নম্বৰ क्वेश्चनটো হল যে আটাইতকৈ কঠিন খনিজ পদাৰ্থটো কি। অপশনবিলাক চাই লব, এনসারটো হ'ব হীৰা। থ্যাংক ইউ বন্ধু বান্ধৱীসকল, আৰু নতুন নতুন নোটিফিকেশন পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব, লাইক আৰু শেয়াৰ কৰি দিব।